নমস্কাৰ, আপোনালোকে তাতে তাৰমানে নিশ্চয় গম পাইছে ভিডিঅ'টো কি ৰূপত বনাইছোঁ। আজি চিকাৰখন চাই আহিলোঁ। চিকাৰখন চাই আহি কিনে এতিয়া কেনে লাগিল মোৰ কথা, মোৰ মনোভাৱখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ। গাইজ ভিডিঅ'টো চাব। এতিয়া ৰাতি প্ৰায় 2টা বাজিছে, তামাম টোপনি বোলো ভিডিঅ'টো বনাওঁ বোলে বাদ দিয়ক। চিনেমাৰ ষ্টৰীটোলৈকে হ'ল মানে কাহিনীটো এনেকুৱা ধুনীয়া কাহিনী, ভাল লাগছে। চাহ বাগানৰ মানে কাহিনী নকওঁ বাৰু, কিন্তু চাহ বাগানৰ মানে কিবা এটা হয় হোৱাৰ পাছত বদলা লয়, ভাল লাগছে বস্তুটো, ভাল লাগছে। তাৰপিছত আহিলোঁ চিনেমাত এনেকুৱা কিছুমান বস্তু হৈছে মানে যিখিনি মানে আগত এতিয়ালৈকে মই বেলেগ চিনেমাত দেখাই নাই, অসমীয়া চিনেমাত দেখা নাই। ভাল লাগছে কি গাড়ী পাল্টি যোৱা, যি বাহিৰৰ চিন কিছুমান ভাল লাগছে। আৰু বাঘৰ লগত কাজিয়া কৰা, বহুতে কৈছে যে বাঘৰ লগত কাজিয়া কৰা চিনটো বোলে কিবা আৰ কপি বোলে, হ'লেও কপি হ'লেও যিয়ে নহওক ভাল লাগছে আৰু অসমীয়া চিনেমাত সেনেকুৱা দেখা পাইছোঁ। তাৰপিছত আহিলোঁ এক্টিঙৰ ক্ষেত্ৰত, এক্টিং চবৰে ভাল হৈছে। ডাঙৰ বাকী সিহঁতৰ কথা নকওঁ বাৰু, ইংলিছত কোৱা মানুহ ব্ৰিটিছৰ মানুহকেইটাৰ কথা নকওঁ, সিহঁতৰ কথা নকওঁ, ভালে হৈছে। আমাৰ অসমীয়াকেইটাৰো ভাল লাগছে, কিন্তু জুবিনদাৰ এক্টিংটো মই সিমান এটা ভাল লগা নাই। অকল মোৰ অনুভৱ নহয়, এইটো বহুতে কৈছে যে জুবিনদাৰ এক্টিংটো মানে কি বাকীবিলাকৰ নিচিনা নহয়। যিয়ে আপোনালোকৰ চিনেমাখন চাব, চাই ক'ব যিটো হিচাপত দাওছি এনেকৈ ভাই কি ক'ম, ভালকৈ যাওঁ বুলি ভাল লাগে, ক'ব নোৱাৰা নহয় আকৌ ঘণ্টা ৰাতিপুৱা ক'লে পুলিচ আহি যাব। মানে একলাইটো মোৰ অনুভৱ নহয়, নিউজ চেনেলত কিছুমান পষ্ট দিয়ে নহয়, অমুক চিনেমাখন চাই কেনে পালে, তাৰ তলত কিছুমান কমেণ্ট আছে, কমেণ্টখিনি আপোনাক মই দিছোঁ, আপোনালোকে চাই লওক কমেণ্টখিনি। ইমানো ভাল হোৱা নাই, মোটামুটি চালোঁ আৰু যিমান ভাল হ'ব বুলি আশা কৰিছিলোঁ ভবাৰ দৰে নহ'ল। তো গাইজ দেখছি না, মানে এনেকুৱা কমেণ্ট বহুত আহিছে। নেক্সটটো কি পাই চাওঁ ৰ'ব। জুবিন গাৰ্গৰ গান ভাল লাগে, অভিনয় নহয়। বিদুৰ ভাই এতিয়া ক'ত চলিছে তো গাইজ, এতিয়াও মই বিদুৰ ভাই চাওঁতে আছে। তো সেই নেক্সটটো চাম আৰু এইবাৰ। সকলো ঠিকেই আছিল, প্ৰথম আধা ঘণ্টা বিৰক্তিকৰ, মই কিন্তু বিৰক্তি পোৱা নাই বাৰু। কিবা বাগানৰ মাজত সোমাই থকাৰ দৰে লাগিল। আৰু আমাৰ গোবিন মহন্তৰ দৰে এক্টিং, মানে জুবিন দাৰ কথা কৈছে, কিজানি দেই, সেই হ'ব দেই, সেইটো কি জুবিন দাৰ কথা কৈছে। জুবিন এক্টিং ভাল হোৱা নাই, মই একো বাধা দিয়া নাই, চাওক সকলোৱে অসমীয়া চিনেমা, কিন্তু মুখ্য অভিনয়ত আকৌ গোবিন দাই এক্টিং কৰিলে নাযাওঁ আৰু। হয় কথাটো, মুখ্য অভিনেতা থাকিব নালাগে। আগৰ দুখনমান চিনেমা চাই পস্তাই থৈছোঁ। তো সেয়ে আৰু গাইজ, অভিনয়ৰ এক্টিংটো বেয়াই হৈছে বোলে। মই কৰিছোঁ, বাকী ইহঁতেও কৰিছে, বাকী বহুতে এনেকুৱা পাইছোঁ মই কমেণ্ট দিলে, সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ দেই ভাই, মোক কিন্তু কমেণ্টটোত বেয়াকৈ নকবি। নেক্সট কমেণ্টটো হ'ল, সেই বুলি RRখনৰ পৰা কপি কৰি ফিল্ম বনাব লাগেনে জুবিন দায়ে, এটাই মাত্ৰ সলনি, চাউথৰ চিনেমাত সুকুৰি উলিয়াই আৰু আমাৰ জুবিন দায়ে বগা নাল থকা কটাৰী, কিবা বুঢ়া বক্সি গেলা বুজি পোৱা নাই। যি নহওক, এই বাঘৰ চিনটোৰ কথা কৈছে RR কপি। গাইজ মই এই চিনেমা মানে মই ভিডিঅ' কৰি আনিছোঁ, সৰু ক্লিপ লগাব পাৰিলোঁ হয়, মই লগাব পৰা নাই। ঘণ্টা লগাই দিম, আকৌ কোনোবা কিবা কেছ দিব চিনেমাখন ৰিভিল কৰা বুলি, সেইকাৰণে মই দিয়া নাই দেই ভাই, নাথাকোঁ আৰু। চাব, আপোনালোকে চালে গম পাব। নেক্সট এইটো মস্ত কমেণ্ট এটা, চিকাৰ চোৱাতকৈ গাহৰি মাংস 1 কেজি খোৱাই ভাল। আৰু এইষাৰ কথা কিয় ক'লোঁ, চিনেমাখন চোৱাত সকলোৱে ভালকৈ বুজিব। শপত খাইছোঁ, জুবিন দাই অভিনয় কৰা চিনেমা আৰু চাব নাযাওঁ। ইছ বাপ্পা ঐ, এয়া কি অভিনয়, চিৰিয়াছলি ইনভলভমেণ্টৰ নামত শূন্য। ইমোশ্যনৰ কথা নকওঁৱেই, ইমোশ্যনতে এই বিগ জিৰ'। আচলতে হয় কথাটো, মানে জুবিন দাই যিখিনি ইমোশ্যন দিব লাগিছিল, মানে যিটো ছোৱালীক ভাল পায়, সেই ছোৱালীক মাৰি পেলোৱাৰ পাছত কান্দিব লাগিছিল, কিবা কৰিব লাগিছিল, ইমোশ্যনটো ফুটি উঠিব পৰা নাই, এইটো হয় বাৰু। কিমান আৰু জুবিন দাই মুঠতে কে অলপ ইমোশ্যন কৰিলে আৰু নহ'লে বহি থাকিব, কি আৰু নহ'ল সেয়ে পঢ়ি থাক গাইজ। সেয়ে আৰু চবেই এটা কথাই কৈছে যে এক্টিংটো ইমান কমি আছে, কি কৰিব গাইজ, যাক যিয়ে নহওক অসমীয়া চিনেমা চাব লাগে, চাব গ'লো সেয়ে আৰু। কিন্তু জুবিন দাই মিউজিক বম গৈছে, গানকেইটা যিটো গান গাইছে আল্টিমেট গান গাইছে, ভাল লাগিছে গানকেইটা। তাৰপিছত কি কওঁ আৰু, এক্টিংটো অলপ সেই হৈছে, বাকী ষ্টৰী বাকী ধুনীয়া ঠিকেই আছে। সেয়ে আৰু এতিয়া ৰাতি 2টা বাজিছে, মই ভিডিঅ'টো বনালোঁ, এডিট কৰি চাওঁ, যদি আপলোড দিওঁ আপোনালোকে চাব পাৰিব, যদি আপলোড নিদিওঁ আপোনালোকে চাব নাপায়। সেয়ে আৰু এইগিলা ভিডিঅ' ভয় লাগে, ইমান ঘণ্টা ৰাতিপুৱা ক'লে পুলিচ আহি যাব, চাই লওঁ আৰু গাইজ কি হ'ব। আৰু এটা কথা কওঁ, আপোনালোকে মোক কমেণ্ট দিম বোলে ভাই, মানে কি হৈছে
মই ইমান ডাঙৰ মানুহ নহয় যে এখন চিনেমাক সমালোচনা কৰিব যাম। মোৰ সেই লালু বাঞ্চো তেল নাপায় ঘৰৰ পৰা চলি। তথাপিও চিনেমাখন চাই কেনে লাগিল তাৰ থকাৰ কাৰণে মই মানে কথাখিনি ক'লোঁ আৰু সেয়ে আৰু নবনলো কিন্তু কমেণ্ট আহিছে, কমেণ্টগিলা মোৰ কথাখিনি মিলছে সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। সেয়ে আৰু দিয়ক গাইছ, যদি ঘুমাই আছে ঘুমটি মাৰক, যদি সাৰ পাইছে গুড মৰ্ণিং, বাই বাই।